দশমীৰ দিনা মা দুৰ্গা বিদায় লয় আৰু বিদায় লোৱাৰ আগতে তেওঁৰ চৰণত স্পৰ্শ কৰি এটা বিশেষ বস্তু ঘৰত লৈ আহিলে আপোনাৰ জীৱনত ধন সম্পত্তি সমৃদ্ধি আৰু সুখৰ দুৱাৰ মুকলি হয়। এই কথা পুৰণি ধৰ্মগ্ৰন্থ আৰু পুৰাণতো বৰ্ণিত হৈ আছে। এই গুপ্ত ৰহস্যৰ বিষয়ে আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই বিশেষ বস্তুৰ বিষয়ে আপোনালোকক অৱগত কৰিম আৰু এই বস্তুটো ঘৰত ৰাখিলে আপোনাৰ জীৱন একেবাৰে সলনি হৈ যাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দশমী অৰ্থাৎ বিজয়া দশমী, যেতিয়া মা দুৰ্গা বিদায় লয়, কিন্তু সেই দিনাই তেওঁৰ আশীৰ্বাদ সৰ্বাধিক শক্তিশালী হয়। বহুতে কেৱল নিমন্ত্ৰণ খোৱা বা মিঠাই খোৱাত ব্যস্ত হৈ থাকে, কিন্তু আদিকালৰ পৰাই পুৰোহিত সাধু সন্তসকলে কৈ আহিছে দশমীৰ দিনা মা দুৰ্গাৰ চৰণ স্পৰ্শ কৰি এটা বিশেষ বস্তু লৈ আহিলে ঘৰত ধনৰ ভঁৰাল ভৰি যায় আৰু সুখ সমৃদ্ধি বৃদ্ধি পায়। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। প্ৰথম বস্তু আনিব পৰা বিষয়টো বা বস্তুটো হৈছে বেলপাত। মা দুৰ্গালৈ বেলপাত দান কৰা হয়। দশমীৰ দিনা যি বেলপাত তেওঁৰ চৰণত পৰে, সেই বেলপাত স্পৰ্শ কৰি ঘৰত আনিলে ধন সম্পত্তি বৃদ্ধি পায়। বিশ্বাস কৰা হয় যে এইটো ধনৰ আকৰ্ষণৰ চাবি। গতিকে আপোনালোকে এইবাৰৰ পৰা এই বস্তুটো কৰিবলৈ যত্ন কৰক, দেখিব যে আপোনালোকৰ ঘৰত ধনেৰে উপচি পৰিছে। দ্বিতীয় বস্তুটো হৈছে আখৈ। দুৰ্গা পূজাত আখৈ ব্যৱহাৰ কৰা হয়। দশমীৰ দিনা মাক অৰ্ঘ্য হিচাপে আখৈ দিয়া হয়। গতিকে ঘৰত যদি আপুনি অৰ্ঘ্য দিয়া আখৈ লৈ আহিব পাৰে, তেনেহ'লে ঘৰত ধন বৃদ্ধি পোৱা দেখা যাব আৰু অন্নৰ অভাৱ কেতিয়াও দেখা নাপায়। গতিকে দশমীৰ দিনাখন যেতিয়া আপোনালোকে দশমী পূজাত বহিব, তেতিয়া দেখিব যে আখৈ যেতিয়া মাক অৰ্ঘ্য হিচাপে দিছে, যিখিনি আখৈ থাকিব সেই আখৈখিনি আপোনালোকে লৈ আহিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ ধনৰ ভঁৰাল বৃদ্ধি পাইছে আৰু ঘৰতো সুখ শান্তি বৃদ্ধি পাব। তৃতীয় বস্তুটো হৈছে সেন্দুৰ। মা দুৰ্গাৰ সেন্দুৰৰ সমৃদ্ধিৰ ৰং বুলি কোৱা হয়। যি সেন্দুৰে মূৰ সজোৱা হয়, সেই সেন্দুৰ চৰণত স্পৰ্শ কৰি ঘৰত আনিলে বিবাহিত মহিলা আৰু পৰিয়ালৰ জীৱনত সৌভাগ্য আহে। আৰু লগতে আপোনালোকে মাৰ চৰণত ভালদৰে স্পৰ্শ কৰি এটকা এটাও লৈ আহিব, তেতিয়া দেখিব যে ইয়াৰ সৈতে আপোনালোকৰ যিটো গুণ আছিলে সেইটো দুগুণ বৃদ্ধি পাব। গতিকে আপোনালোকে নিজে সেই কামটো কৰিবলৈ যত্ন কৰিব, কাৰোবাৰ হতুৱাই নকৰাব। নিজে নতুবা আপোনাৰ ঘৰৰ বোৱাৰীৰ হতুৱাই কৰাটো বেছি মংগলকাৰক হ'ব আৰু ইয়ে আপোনালোকৰ ধন সম্পত্তি বেছি বৃদ্ধি কৰিব। চতুৰ্থ বস্তুটো হৈছে গংগাজল বা পূজাৰ যি ব্যৱহাৰ কৰা হয় পানী, সেই পানীটো। দশমীৰ দিনাখন যি জল মাক অৰ্ঘ্য হিচাপে দিয়া হয় আৰু মাক উটোৱা হয়, সেই জলটো আপোনালোকে ঘৰলৈ লৈ আহিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ জৰাজীৰ্ণতা শক্তি আঁতৰাই নতুন শক্তি আহিব আৰু ঘৰত কষ্টৰ নেতিবাচক শক্তি আঁতৰি যাব। মা দুৰ্গাক যেতিয়াখন দশমী পূজা আৰম্ভ কৰিব আৰু যিটো পানী মাৰ কাৰণে ব্যৱহাৰ কৰিব আৰু যিটোত আপোনালোকে মাক দৰ্শন কৰিব, সেই পানীটো অলপ হ'লেও আপোনালোকে ঘৰত লৈ আহি ছটিয়াই দিব আৰু ঘৰত সেই পানীটো ৰাখি থ'ব পবিত্ৰ স্থানত। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ দুখ কষ্ট আছে ঘৰত, সেইবোৰ নাইকিয়া হ'ব, নেতিবাচক শক্তি আঁতৰি যাব আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ যদি কিবা বাধা আছিলে বা কিবা অসুবিধা আছিলে ঘৰত, সেইবোৰো কাটি যাব। পঞ্চমটো বস্তু হৈছে মিঠা ফল বা প্ৰসাদ। প্ৰসাদ ঘৰত আনিলে ধনৰ লগত শান্তি আহে। সন্তানৰসকলক আপোনাৰ জীৱনত যদি উন্নতি আৰু পৰিয়ালত মাধুৰ্য বৃদ্ধি কৰিবলৈ বিচাৰে, তেনেহ'লে এই প্ৰসাদ সকলোকে খুৱাবলৈ চেষ্টা কৰিব আৰু ঘৰৰ সকলোকে আপোনালোকে একত্ৰিত কৰি মাৰ আশীষ ল'বলৈও যত্ন কৰাব। গতিকে দশমীৰ দিনা পূজা শেষ হোৱাৰ পাছত চৰণত স্পৰ্শ কৰি এই বস্তুবোৰৰ যিকোনো এটা সাৱধানে লৈ আহিব। ঘৰলৈ আনি আপুনি পূজা ঘৰত ভালদৰে ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত যিবোৰ অভাৱ আছিলে সেইবোৰ নাইকিয়া হ'ব আৰু লগতে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু লগতে কেতিয়াও ধনৰ অভাৱ নহয়। আপোনালোকে দশমীৰ পৰা পূৰ্ণিমালৈকে দীপ জ্বলাবলৈ চেষ্টা কৰিব ঘৰতে আৰু প্ৰতিদিনে দুৰ্গা মন্ত্ৰ পাঠ কৰিলে আশ্চৰ্যজনক ফল লাভ কৰিব। গতিকে বন্ধুসকল, মা দুৰ্গাৰ বিদায় লওঁতে তেওঁক বিদায় দিয়া আমাৰ জীৱনৰ পৰা সুখ শান্তি বিদায় দিয়া নহয়। যদি আপুনি দশমীৰ দিনা মাৰ চৰণ স্পৰ্শ কৰি বেলপাত, আখৈ, সিন্দুৰ, জল বা প্ৰসাদ লৈ আহে, তেনেহ'লে আপোনাৰ জীৱনত ধন সম্পত্তি আৰু সমৃদ্ধিৰ নতুন দিশ খুলিব। আপুনি এইবাৰ কোনটো বস্তু লৈ আহিব বিচাৰে কমেণ্টত নিশ্চয়কৈ লিখিব আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৰে সৈতে, আপোনাৰ পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু সকলোৱে মা দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিবলৈ যত্ন কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত জয় মা দুৰ্গা লিখিবলৈ নাপাহৰিব। আপোনাৰ সকলোকে ভাল হওক।